নমস্কাৰ, মই প্ৰণালী। আজিৰ ভিডিঅ'টি হ'ল ৰেগুলেটিং এক্ট 1773 বিষয়ে। 18শ শতিকাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্য কৰিবলৈ আহিছিল। পিছলৈ 1765 চনত কোম্পানীয়ে বাংলাৰ দিৱানী অধিকাৰ লাভ কৰে, অৰ্থাৎ ৰাজহ সংগ্ৰহ কৰাৰ অধিকাৰ পায়। কিন্তু সময়ৰ লগে লগে কোম্পানীৰ ভিতৰত দুৰ্নীতি, অপব্যৱস্থাপনা আৰু আৰ্থিক সংকট আৰম্ভ হয়। 1770 চনত বাংলাত ভয়ংকৰ দুৰ্ভিক্ষ হয়। এই পৰিস্থিতিত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ সিদ্ধান্ত লয়। ফলস্বৰূপে 1773 চনত ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হয়। এই আইনৰ দ্বাৰা বাংলাৰ গভৰ্ণৰক গভৰ্ণৰ জেনেৰেল অৱ বেংগল কৰা হয়। প্ৰথম গভৰ্ণৰ আছিল ৱাৰেন হেষ্টিংছ। তেওঁক সহায় কৰিবলৈ 4জনীয়া এখন কাউন্সিল গঠন কৰা হৈছিল। অৰ্থাৎ পূৰ্বতে বাংলাত এজন গভৰ্ণৰ অৱ বেংগল আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বম্বে আৰু মাদ্ৰাজ প্ৰেচিডেন্সি নিজভাৱে চলিছিল। কেন্দ্ৰীয় নিয়ন্ত্ৰণ স্পষ্ট নাছিল, ফলত সিদ্ধান্তবোৰ একে নাছিল। ৰেগুলেটিং এক্ট 1773 বাংলাৰ গভৰ্ণৰক উন্নীত কৰি গভৰ্ণৰ জেনেৰেল অৱ বেংগল কৰিলে। বম্বে আৰু মাদ্ৰাজক তেওঁৰ অধীনত অনা হ'ল, বিশেষকৈ যুদ্ধ আৰু কূটনৈতিক বিষয়ত। এইটোৱে হৈছে ভাৰতত কেন্দ্ৰীয় শাসনৰ আৰম্ভণি। ৰেগুলেটিং এক্ট 1773 জৰিয়তে 1774 চনত কলকাতাত ছুপ্ৰিম কোৰ্ট অৱ কলকাতা স্থাপন কৰা হয়। এইটোৱে ভাৰতৰ প্ৰথম ছুপ্ৰিম কোৰ্ট আছিল। ইয়াত এজন চিফ জাষ্টিছ আৰু 3জন অন্য বিচাৰক আছিল। এই আইনৰ জৰিয়তে কোম্পানীৰ ডাইৰেক্টৰসকলৰ কাৰ্যকাল 1 বছৰৰ পৰা 4 বছৰ কৰা হয়। ইয়াৰ উপৰি কোম্পানীয়ে নিজৰ সকলো গুৰুত্বপূৰ্ণ তথ্য ব্ৰিটিছ চৰকাৰক জনাব লাগিছিল। ইয়াৰ পূৰ্বে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা বাণিজ্যিক কোম্পানী আছিল। ই নিজৰ ইচ্ছামতে ভাৰত চলাই আহিছিল। কিন্তু ৰেগুলেটিং এক্ট 1773 প্ৰণয়ন হোৱাৰে পৰা কোম্পানী একেবাৰে স্বাধীন নহয়। ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কোম্পানীৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিলে। ভাৰত শাসন বিষয়টো লাহে লাহে কোম্পানীৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টৰ হাতলৈ গ'ল।